Welcome back to my YouTube channel. মই উদয় আপোনালোকে চাই আছে আননোন বয়েজ ইউটিউব চেনেল আৰু ইউটিউবত এইটো মোৰ প্ৰথমটো ভিডিঅ' হ'বলৈ গৈ আছে আৰু আজি মই আপোনালোকক মোৰ প্ৰথমটো ভিডিঅ' দেখাবলৈ লৈ গৈছোঁ অসমৰ গৌৰৱ ব্ৰহ্মপুত্ৰ নদী। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি এতিয়া আহি পালোঁ চলন্তপুৰা বজাৰ আৰু ইয়াৰে পৰা আমাৰ ব্ৰহ্মপুত্ৰ নদী হ'ল 8 কিলোমিটাৰ। তো আমি এতিয়া নতুন ৰাস্তাৰে গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। ধন্যবাদ। তো আমি ইয়াতে দুয়োফালৰ পৰা যাব পাৰোঁ, তলেদিও যাব পাৰোঁ আৰু ওপৰেদিও যাব পাৰোঁ। তো মই আজি আপোনালোকক ওপৰেৰে লৈ যাই আছোঁ। আৰু আগত দেখা পোৱা গৈ আছে ব্ৰহ্মপুত্ৰৰ পাৰত থকা জগিখোপা স্থিত পাহাৰ। তো গাইজ আমি এতিয়া আহি পালোঁৱে জগিখোপা। তো আপোনালোকক মই দেখুৱাই আছোঁ সম্পূৰ্ণ দৃশ্যবোৰ। তো আমি এতিয়া আহি পালোঁ জগিখোপা ট্ৰেইন ষ্টেচন। অলপ আগতে আছে জগিখোপা ট্ৰেইন ষ্টেচন। আপোনালোকে ভিডিঅ' চাই থাকক আৰু মই আপোনালোকক আজি পদুম ফুলৰ গছ দেখাম। এইবোৰ আপোনালোকে চাব পৰা হৈছে পদুম ফুলৰ গছ। ফুল নাই এতিয়া, কিন্তু পাতবিলাক আছে। এই ডাঙৰ ডাঙৰ পাতবিলাক হ'ল পদুম ফুল গছৰ পথ। তো এই পাতবিলাক আপোনালোকে চাব পাৰে কিমান ডাঙৰ। তো এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আমি জগিখোপা দলঙৰ ওপৰত আছোঁ আৰু কিছু সময় পিছতে আমি গৈ পাম ব্ৰহ্মপুত্ৰৰ পাৰ। এতিয়া মই আপোনালোকক দেখুৱাম মৰি যোৱা পাহাৰ, যিটো পাহাৰ মৰি গৈছে। চাই থাকক, সেইটোৱে আগতে হ'ল মৰি যোৱা পাহাৰ।
চাব পাৰে আপোনালোকে পাহাৰত খালি পাথৰবোৰে আছে, গছ গছনি একোৱেই নাই। ইয়াৰ আগত আৰু এটা ডাঙৰ আছে, আপোনালোকক সেইটোৱে দেখাম। এইটো প্ৰথমটো পাহাৰ আৰু আগত আছে ইয়াতকৈ ডাঙৰ পাহাৰ। এইটোৱেই হ'ল আগতকৈ ডাঙৰ মৰি যোৱা পাহাৰ, চাব পাৰে আপোনালোকে। আৰু এই পাহাৰৰ ওপৰত টাৱাৰ বনাই আছে। আৰু ইয়াত ইফালে হৈ আছে আমাৰ পেট্ৰল পাম্প, আৰু আগতে এখন চাব পাৰে ভিউখন। চাব পাৰে আপোনালোকে ভিউখন। আৰু আমাৰ পিছৰ ভিউ আমাৰ জোগীঘোপাত সকলোতকৈ সুন্দৰ অভাৰব্ৰিজখন। এইটোৱে মোৰ আগত হ'ল জোগীঘোপাৰ সকলোতকৈ জনপ্ৰিয় অভাৰব্ৰিজ, চাব পাৰে। সকলোতকৈ সুন্দৰ ঠাইখনেই হ'ল জোগীঘোপাৰ, চাব পাৰে। এতিয়া মই ফুল ৰাস্তাৰে গৈ আছোঁ, ৰাস্তা পাহৰি গৈছোঁ। তলেদি গৈ পুনৰ ওপৰেদি যাবলৈ চেষ্টা কৰিম শুদ্ধ ৰাস্তাৰে।
আমি আহি পালোহি। আমি আহি পালোঁ, আপোনালোকে চাব পাৰে। আৰু এইফালে আছে আমাৰ নতুনখন দলং। ইয়াৰে পৰা আগত আৰু যাব নিদিয়ে, তো আমি ইয়াৰে পৰা পুনৰ নৰনাৰায়ণ সেতুৰ তললৈ যাম। আপোনালোকে চাই থাকক। আমাৰ সম্পূৰ্ণ দলংখন, আমাৰ দলংখনৰ কাম চলি আছে। আৰু ইফালে তলত মানুহবোৰ থাকে। আৰু আপোনালোকে চাব পাৰে ইয়াৰ পৰিৱেশ। আবেলি হৈছে, সেইকাৰণে বহু মানুহ হৈছে, চাব পাৰে। তো আমি এতিয়া গাইজ, আমি এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই আপোনালোকক অহাকালি লৈ যাম তামৰঙা বিললৈ। আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব।